ঐ কামৰূপীয়া ছোৱালী ঐ শুনিছো তই বৰা জ্বলি ঐ শুনিছো তই বৰা জ্বলি ঐ মৰম চেনে নুবুজ তই স্বাগতম জনাইছোঁ সকলোকে। আজি আমি কুমাৰ অৱস্থাৰ এটি নতুন গানৰ দৃশ্যগ্ৰহণত আহিছোঁ, গোৱালপৰীয়া চেংৰি। আমি কেনেদৰে দৃশ্যগ্ৰহণ কৰিছিলোঁ দেখুৱাবলৈ চেষ্টা কৰিম, চাই থাকিব। Our main producer and lyrics tune our Jail Singh. দেখার কালো মনটা ভালো গোয়ালপাড়িয়া স্যাংরি মৰমদা ফটো কোনে মাৰিব? অঁ দিয়া দিয়া মই 10 বজাই দিছোঁ। কষ্টিউমটো জলদি আনো। যাওক বাইদেউ আপুনি যাব। আপুনি চাই গোটেই আমাৰ মানে এইখিনিৰে মানুহ ভাল লাগিল লগ পাই। ঠিক আছে অঁ আচ্ছা আচ্ছা ভাল লাগিল লগ পাই। বছ বছ অ'কে। মৰমদা কিবা ক'ব? পানীৰ মাজত কৈ আছোঁ, অলপ ঠাণ্ডা ঠাণ্ডা পানী তিতি গোটেই পেন চেন একদম পূৰা তিতি গৈছে। ঠাণ্ডা পানী। এতিয়াতো জানুৱাৰী মাহ, মাঘৰ বিহুলৈ 3 দিন আছে। চাই থাকক শ্বুটিং কেনেকৈ গ'ল। কষ্ট হৈছে অলপ। গোয়ালপাড়িয়া স্যাংরি দেখিয়া ভুলিস না তুই দেখার কালো মনটা ভালো মাইনা ঠাণ্ডাত তিতি বুঢ়ী পানী উঠাইছোঁ কিন্তু কলতো ভৰ্তি হৈ অহা নাই। চাওঁ আৰু কিমান বাৰ ভৰিব লাগে। এনেকৈ নাচাওঁ আৰু একোৱেই নাই। শুনক কথাটো, কাহিনীটো কি, মাইনাহঁত আহিব, এইফালেদি পানী দিলে সোমাব, এইফালেদি যাব। আপোনালোক ইফালেদি আহে, তুমি সেয়া খাব পাৰিম তুমি কেঁচা, বুজি পাইছানে? তাৰপৰা বুজি পাইছানে? সেই আপোনাক দেখুৱাব, আপুনি ছোৱালীজনীক লগ কৰিবলৈ আহিছে, বুজি পাইছেনে? আপুনি দেখুৱাব ধৰক, এই নিচা একদম হাঁহি বস্তু আপুনি আমাৰ আপুনি আহিবলৈ ল'ব, আপুনি আপুনি নাপায় নৰ্মেলে বছ 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 নাই দাদা নহয় এইফালে নহয়, তোমাক এইফালে দি যোৱা। পিছতে বেকো নাহা, তাৰমানে নিলে কিন্তু আকৌ পিছলৈ আহাচোন। মাইনা ৰৈ দিয়া, সুষমা এফালে আহা। এনেকৈ ল'বা, পিছত আহিব। চিন্তা নাই, মিউজিকটো নালাগে। বছ বছ সুষমা আকৌ এইখিনি পালাই, ইফালে যাব লাগিব।
তাৰ পৰাই দেখুৱাব হা, ষ্টাৰ্টিঙতে দেখুৱাব না। আজি ভৱেশ দাৰ এইটো গানটো চলি আছে, গোৱালপৰীয়া এটা গান। বহুত ভাল লাগিছে। আগৰ যিকেইটা গান ধৰক এতিয়ালৈকে হৈ গৈছে, গোটেইকেইটা জনপ্ৰিয় হৈছে, আপোনালোকেও খুব ভাল পাইছে। তেনেহ'লে আজি অলমষ্ট হাফ ডান হৈছে শ্বুটিং, বাকীখিনি বাকী আছে। দা কিবা অলপ চলপ এয়া ৰেডি হৈছোঁ, চাই থাকক গিম্বেল কাম। জানিয়া শুনিয়া কৰিছে ৰে ভাই আপোচতে মিলিয়া, ভাঙাই না টুকুৰা ফেনি থৈ ৰে ভাই বাৰীতে সাজা, ফাষ্ট কৰিব লাগিব কাম, মই শ্ল' মোশ্যনত আছোঁ হা। অকণ কামখিনি ফাষ্ট কৰিব। থৈ ৰে ভাই বাৰীতে সাজা। ও ভাই গোৱালপৰীয়া চেংৰি দেখিয়া ভুলিস না তুই, দেখাত কালো মনটা ভালো গোয়ালপাড়িয়া চেংড়ি, দেখাত কালো মনটা ভালো। গোয়ালপাড়িয়া চেংড়ি দেখিয়া ভুলিস না তুই, দেখাত কালো মনটা ভালো গোয়ালপাড়িয়া চেংড়ি। মানে এনেকুৱাকৈ আমি এনেকুৱা এটা শ্বুটিঙত আহিব পাৰিছোঁ। চ' আৰু আগলৈও বিচাৰোঁ যে এনেকুৱা আৰু পাওঁ, সেইটো কাৰণে কামনা কৰিছোঁ। না টুকুরা ফেনি থৈ রে ভাই বাড়িতে সাজা। ও ভাই গোয়ালপাড়িয়া চেংড়ি দেখিয়া ভুলিস না তুই, দেখাত কালো মনটা ভালো গোয়ালপাড়িয়া চেংড়ি। চলাটোতো মই তাতে কৈছোঁ, এইটো কেনেকৈ হ'ব? এইটো ডিস্কো পইণ্ট। আগত য'ত প্ৰথমে গৈছিলা মৰম দা আহি আছে, বহুত ভাগৰি গ'ল, পানীত নুমিল, জুইত নুমিল, বালিত নুমিল, চবৰে কষ্ট। যাই যি খাব পাৰে এইখন ৰেষ্টুৰেণ্ট হয়, এইখন ধুনীয়া হয়, চান্দুবিত হয়। মাজতে আমাৰ আমাৰ ভণ্টি মানে ভাল কাম কৰে ইয়ালোকে। আৰু এইজন মোৰ খাস বন্ধু জয়ন্ত দা। কৈ দিয়া আহোঁতে কৈ দিয়া। এইজন বহুত সময় নাই, তথাপিও সময় মোক দি আহিছে, পাৰফৰ্মেঞ্চ ভাল কৰিছে। ঐ কামৰূপীয়া ছোৱালী ঐ, শুনিছোঁ তই বৰা জ্বলি ঐ, শুনিছোঁ তই বৰা জ্বলি ঐ, মৰম চেনেহ নুবুজ তই। ইতিমধ্যে আমি আজি ছেকেণ্ড ডে শ্বুটিং সম্পূৰ্ণ কৰিলোঁ। গোৱালপৰীয়াৰ চংটো ভৱেশ দা কেনেকুৱা লাগিলে কওক এতিয়া। খুব ভাল লাগিলে। আৰু আমি কিছু অসুবিধাৰ কাৰণে আমি দুদিন শ্বুটিং কৰিব লগা হ'ল এই গীতটি। প্ৰথম আমাৰ দিন হৈ গ'ল আৰু আজি আমি শেষ কৰিলোঁ শ্বুটিংটো। আমি ইয়াতে আজি এই ৰাণী খামাৰত খুব কম হ'ল, আপোনালোকে আঁকোৱালি ল'ব, আঁকোৱালি ল'ব। পূৰা খুব ধুনীয়াকৈ গাইছে তাৰমানে, আৰু ভাল পাব। মৰম মাইনা আছে, গতিকে টোটেল কামটো ভাল হ'বই, এইটো মোৰ বিশ্বাস আছে। ঠিক আছে, গতিকে আপোনালোকে আঁকোৱালি ল'ব। ঠিক আছে, সেইখিনিতে ও ভাই গোয়ালপাড়িয়া চেংড়ি দেখিয়া ভুলিস না তুই, দেখাত কালো মনটা ভালো গোয়ালপাড়িয়া চেংড়ি, দেখাত কালো মন